গুণগুণ কথা মৰম ধাৰাবাহিকখনত দেখিব পাব যে গুণগুণে অধীৰতক ফোন কৰিব আৰু ক'ব, অধীৰত তুমি মোৰ কথাবিলাক বুজা, মই পাগল হোৱা নাই। ডাক্তৰজন অনুৰাগৰ লগত জড়িত হৈ আছে আৰু ডাক্তৰজনে মোক বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু মোক সিহঁতে সেইখন ঘৰত পগলা কৰি এৰিবই বুলি ক'ব। আৰু অনুৰাগে ডক্তৰজনক লগ কৰি কিনে ক'ব, বা তুমি আজি ইমানখিনি ভাল কাম কৰিলা কাৰণে আজি মই গুণগুণক পগলা কৰিব পাৰিম বুলি ক'ব। আৰু গুণগুণে মনতে বহুত বেছি দুখ পাব আৰু ভাবি থাকিব, এই সকলোবিলাক কিয় হ'ল আৰু মই কি ভুল কৰিছিলোঁ জীৱনত এনেকৈ বুলি ভাবিব। আনহাতে দেখিবলৈ পাব যে অধীৰতে গুণগুণক ক'ব, গুণগুণ তুমি বহুত বেছি টেনশ্যন নল'বা, মই তোমাৰ লগত আছোঁ আৰু তুমি ডাক্তৰজনে যি মেডিচিন লিখি দিয়ে তুমি এই সকলোবিলাক মেডিচিন খাবা বুলি ক'ব। আৰু তেতিয়া গুণগুণে মনতে বহুত বেছি দুখ পাব আৰু ক'ব, তুমিও এনেকুৱা কৰিলা, তুমি এনেকুৱা কথা ক'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু তুমিতো মোক অন্তত বুজি পোৱা বুলি গুণগুণে অধীৰতক ক'ব। আৰু অধীৰতে মনতে ভাবিব যে গুণগুণে সঁচা কথা কৈ আছে, নহ'লে তাই কেতিয়াও এনেকুৱা কথা মোৰ আগত নকয় বুলি ভাবিব। আৰু তেতিয়া অধীৰতে ক'ব যে মই তোমাৰ সকলোবোৰ তদন্ত এতিয়া উলিয়াম, কাৰণ তোমাৰ মা বহুত বেছি দুখত আছে। আৰু তেতিয়া গুণগুণৰ মনত বহুত বেছি সুখ আৰু শান্তি পৰিব। এতিয়া বাৰু সঁচাকৈ কি হ'বলৈ গৈ আছে, এই